দুৱাৰখন খোলা আছে, সোমাই আহিছো। এনেকুৱা চোন মানুহ আহি চুৰ কৰি লৈ যাব। মা, অ বৰী, দুৱাৰ মুখত কোনোবা আহিছে। হয় মা, চাই আহোঁ কোন আহিছে। প্ৰীতমৰ মাত যেন লাগিছেচোন। তোমাৰ মায়ে আমাক মানে আমাৰ যে বিয়া হৈ গ'ল, তোমালোকৰ মাক নোসোধাকে এনেকৈ আমি বিয়া কৰি ল'লো, বেয়া কৰিলো নেকি বাৰু? মোৰ এতিয়া ভয় লাগিছে নহয়, তোমাৰ মায়ে মোক কি বুলি ভাবিব বা? মানে ইমান ডাঙৰ সিদ্ধান্ত এটা তেওঁক নজনোৱাকে কৰা হ'ল। হয়তো চোৱা, বিয়াখন কৰি ল'লা, বিয়াৰ সময়ত বৰ কথা। এতিয়া মোৰ মাৰ ঘৰলৈ আহোঁতে বিজা মেকুৰীটোৰ দৰে হৈছে যে। প্ৰীতম প্ৰিয়া তই? এইবোৰ মই কি দেখিছো হয়? প্ৰীতমচোন শাৰী পিন্ধিছে, হাতত খাৰু, শিৰত সিন্দুৰ। তই বিয়া কৰিলি হ'বলা। কাৰ লগত বিয়া হলি ঐ? আৰু মাৰক আইতাৰক নজনালি যে? তই তাৰমানে পলাই গৈছিলি, সেইকাৰণে এইকেইদিন দেখা নাছিলো। চা, তইচোন মানসী বৰ কথা কৈছিলি, হা? মানসী বেয়া, আমুক তামুকে। এতিয়া তইচোন নিজেইচোন আমাৰ নাক কাণ কাটিলি হয়। পলাই গৈ বিয়া পাতি এতিয়া এইজনৰ লগত আহিছ যে? এইজনে আকৌ তোৰ লগত কিয় আছে? ঐ নক কিয়? মুখখন নুখোলা যে? কি চাই আছ? মই কিবা এটা সুধি আছো। ইমান দিন ক'ত আছিলি? আৰু এইবোৰ বিয়া চিয়া হয়, কাৰ লগত বিয়া হলি ঐ? কাৰ লগত পলাই গলি তই? কচোন। মানসীক বৰ কথা কৈছিলে, এতিয়া মানসীৰ পথে পথে তাইও একেই কাম কৰিবলৈ গ'ল। দেখিছ ডাঙৰজনীৰ দৰে একেই কামটোৱে কৰিলে নহয়, একে পথে গ'ল। এতিয়া ক, তই ডাঙৰজনীয়ে বেয়া বুলি কৈ থাক নহয়, সৰুজনীয়ে তোৰ মান সন্মান ৰাখে। এয়া কি মান সন্মান ৰাখিলে চাহি। এইজনী এতিয়া নাক কাণ কাটি একে লাজ পিচ নোহোৱাকে এতিয়া আমাৰ সন্মুখত ওলাই আহিছেহি। সেইখন অফিচৰে কাৰোবাৰ লগত পলালি হয় নাই কচোন বাৰু প্ৰজেক্টৰ নামত? মানসীয়ে কৈছে নহয় তই প্ৰজেক্টৰ কামতে বাহিৰলৈ গৈছিলি বুলি, আৰু তাকেই ভাবিছো তই একো নোকোৱাকৈ এনেকৈ কেলে গ'লি? এইবোৰ কৰিবলৈ গৈছিলি হয় নাই? আইতা ৰ'বচোন ৰ'ব, কথাবোৰ সম্পূৰ্ণকৈ শুনি লওক। এনেকৈ কিয় তাইক কাঞ্চা পাতিছে? ৰবাহে, তুমিনো মাত মাতিবলৈ এইখন ঘৰৰ জোৱাই বা আন কোনো নহয় নহয়। ৰবা, তুমি প্ৰীতম প্ৰিয়াৰ বছ যেনিবা, সেই বুলি তুমি আজি মাত মাতিবা মই নাভাবো। এইখন ঘৰৰ কথাত তুমি মাত নামাতিবা। এতিয়া এইখন ঘৰত কিবা এটা আলোচনা হৈ আছে, তুমি মাত নামাতাই ভাল। আৰু সম্পূৰ্ণকৈ কথা শুনিবলৈ আৰু কি বাকী আছে? তাইক চাইটোতো গম পাইছোঁ তাই বিয়া হৈ আহিছে, আৰু এইকেইদিন যে তাই নাই তাৰমানে তাই পলাই গৈছিলে। তেতিয়াহ'লেনো আৰু শুনিবলৈ কি বাকী আছে? তাইক মাকে খুব বিশ্বাস কৰিছিলে, আৰু ময়ো ভবা নাছিলোঁ এইজনীও যে কোনোবা বয়ফ্ৰেণ্ড ওলাবগে বুলি। মতামৰীয়াকে চুলি বইজ কাটি ঘূৰি ফুৰে, বুলেট চলাই। এতিয়া আকৌ তাইৰো যে কোনোবা বয়ফ্ৰেণ্ড ওলাব, তাইক যে কোনোবা ভাল পোৱা এটা ওলাব, ভবাই নাছিলোঁ পাই। তুমি প্ৰীতম চলিহা হয়নে? আৰু সেইখন অফিচত তুমি প্ৰীতম প্ৰিয়াক কাম দিছা, কাৰণ সেইখন অফিচৰ কৰ্মচাৰীৰ লগত তাই প্ৰেম প্ৰীতি কৰে, আৰু দুইটাকে প্ৰজেক্টৰ নামত পলুৱাই পঠিয়ালা বিয়া হ'বলৈ। আৰু তুমি এতিয়া মোৰ আগত সেনেকৈ মাত মাতিব আহিছা? সেইবোৰ চব তোমাৰ কাৰণে হৈছে, তোমাৰ কাৰণে আমাৰ নাক কাণ কাটিছে। তুমি অপৰাধী। তুমি তেনে কৰিবলৈ অধিকাৰ ক'ত পালা? তোমাৰ সাহস ক'ত পালা? আইতা, মই চুপ আছো কাৰণ ডাঙৰে কিবা এটা কৈ থাকিলে মাজতে মাত মাতিব নাপায়, সেই বুলিহে মনে মনে আছো। কিন্তু আপোনাক কোৱা হৈছে যদি মোক ক'বলৈ চান্স দিয়ক। মই ইমান দিনে ক'ত আছিলোঁ, মই এতিয়া বিয়া হৈ আহিছোঁ, সেইবোৰ সকলোবোৰ কথা মোৰ মুখেৰে প্ৰথমতে শুনি লওক, তাৰপিছত যি ক'ব লগা আছে কৰিব। এতিয়া আইতা প্লিজ মোক ভুল নবুজিব, শুনি লওকচোন কথাবোৰ। সিদিনা প্ৰীতম প্ৰিয়া আমাৰ অফিচলৈ আহি থাকোঁতে বাটতে তাইক কিডনেপ কৰি ল'লে, আৰু এই বিষয়ে মই একোৱেই গম নাপাওঁ। আৰু দুদিনমানৰ পৰা মই ফোন পোৱা নাই কাৰণে ইয়ালৈ আহিব লৈছিলোঁ আপোনালোকৰ ঘৰলৈ, আৰু বাটতে মই মানসীক লগ পালোঁ। মানসীক ক'লে প্ৰীতম প্ৰিয়া হেনো প্ৰজেক্টৰ কামত বাহিৰলৈ ওলাই গৈছে। তাইক তেনেকৈ কৈ পেলাই প্ৰীতম প্ৰিয়াই তেনেকৈ গৈছে বুলি ক'লে, আৰু মই কথাটো শুনি আচৰিত হ'লোঁ, কাৰণ সেইখিনি সময়তে মোৰ প্ৰজেক্ট এটাও চুৰ হ'ল, আৰু সকলোৱে কৈছে প্ৰীতম প্ৰিয়াই প্ৰজেক্ট চুৰ কৰি পলালে। তাই পইচাৰ কাৰণে এইখন অফিচত কাম কৰিছে। বহুতে বহুত কথা ক'লে যদিও মই মানি ল'ব পৰা নাছিলোঁ, কিন্তু সেইখিনি সময়তে মোৰ ভণ্টিয়ে ফটোৱে কপি দিলে, য'ত প্ৰীতম প্ৰিয়া আন এজনৰ লগত আছিলে ঘূৰি ফুৰা ফটো। কিন্তু সেইখিনি সময়ত ময়ো বুজিব পৰা নাছিলোঁ কি হৈছে। আচলতে তাইক কিডনেপ কৰি তাইক বেহুচ কৰাই পেলাইহে সেইবোৰ ফটো তোলা হৈছিলে, য'ত নেকি তাইও একো গম নাপায়। কিন্তু মই ফটো দেখি বাধ্য কৰিব লগা হ'ল যে তাই চাগে মোৰ প্ৰজেক্টটো চুৰ কৰি পলালে। আৰু এইবোৰ চব ৰূপালীৰ কাৰণে হৈছে। ৰূপালী মজুমদাৰ মোৰ পুৰণি প্ৰেমিক, যাক নেকি মই একেবাৰে এতিয়া ভাল নাপাওঁ। আৰু তাই এইবোৰ চব প্লেনিং কৰিছিলে তাইৰ হাজবেণ্ডৰ লগত, আৰু তাইৰ হাজবেণ্ড মোৰ লগত শত্ৰুতা আছে। মোক ৰাস্তালৈ আনিব পৰাৰ বাবে তাইক মোৰ লগত বিয়া হয় মোৰ সম্পত্তিবোৰ সকলোবোৰ কাঢ়ি ল'ব বিচাৰিছিল। আৰু সেইখিনি সময়তে প্ৰীতম প্ৰিয়াই বুদ্ধিৰে সাহসেৰে সিহঁতৰ পৰা পলাই আহি মোৰ বিয়া মানে আজি মোৰ আৰু ৰূপালীৰ বিয়াৰ সময়ত তাই আহি পালে। তোক মানে কোনোবাই কিডনেপ কৰিছিলে, কিন্তু কিয়? তোৰতো কাৰো লগত শত্ৰুতা নাই, আৰু মানসী কিয় মিছা কথা ক'লে? মানসী ক'ত এতিয়া? মানসীটো নাই এতিয়া, প্ৰশ্ন কৰিব মোকে। এইজনী আজি মন্দিৰলৈ ওলাই গৈছিলে প্ৰীতম চলিহাৰ লগত বিয়া হ'বলৈ, আকৌ এইফালে প্ৰীতম চলিহাই কৈছে যে ৰূপালীৰ লগত বিয়া হ'বলৈ ওলাইছিল, প্ৰীতম বিয়া আহি পালে। তাৰপিছত বা কি হ'ল? এইবোৰ ইমান ওলট পালত মোৰ মাথাৰ ওপৰেদি গৈছে, একো বুজি পোৱা নাপায়। মানসী তই ক'ত আছ? তোৰ কাৰণে মই নফচিলে হৈছে আৰু কি। আৰে ইমান বাৰ ট্ৰাই কৰিছোঁ, তাইৰ ফোনটো নট ৰিচেবল। কেনেকৈ নট ৰিচেবল হ'ল? মানসী তই সঁচাই ক'ত আছ? মোৰ এতিয়া টেনশ্যন হৈ গৈছে। মানসীক মেছেজ এটাই কৰি দিওঁ নেকি বাৰু? তই য'তে আছ সোনকালে গুচি আহ, ঘৰত প্ৰীতম প্ৰিয়া আৰু প্ৰীতম চলিহা আহিছে। তই ক'ত আছ ন? ঘৰত চবে তোক সুধি আছে। মেছেজটো দি দিলোঁ, কিন্তু তাই মেছেজটো কেতিয়াবা পঢ়ে। তাই গ'ল ক'তনো? ফোনটো কিয় নট ৰিচেবল আছে? কেতিয়াওতো ফোন নট ৰিচেবল হৈ নাথাকে। তাই মন্দিৰহে গৈছিলে প্ৰীতম চলিহাৰ লগত বিয়া হ'বলৈ, কিন্তু প্ৰীতম চলিহা আমাৰ ঘৰ পালেহি। কি হৈছে একো বুজি পোৱা নাই। এতিয়া মোক কথাবোৰ সুধিলে মই কি উত্তৰ দিওঁ বাৰু? মানসী ক'লৈ গৈছে বুলিতো মোকেই সুধিব, কাৰণ মানসীয়ে সকলোবোৰ কথা মোকহে কৈ যায়। এতিয়া বিপদত পৰিলোঁ মইহে। মা
ক্ষমা কৰি দিবা, এনেকৈ আমাৰ বিয়াখন হৈ গ'ল। হঠাতে তোমাক একো নজনালোঁ, নক'লোঁ, ডাঙৰ সিদ্ধান্ত এটা লৈ ল'লোঁ। প্ৰীতম চলিহাৰ লগত মই এতিয়া প্ৰীতম চলিহাৰ পত্নী মই। আশীৰ্বাদ দিবা মা, আমি যাতে জীৱনৰ বাটটোত সুখেৰে শান্তিৰে আগুৱাই যাব পাৰোঁ। এইজনী কিডনেপ হৈ আছিলে। তাইক কোনে কিডনেপ কৰালে? আৰু কিডনেপৰ পৰা পলাই চিধা আমাৰ ঘৰলৈ আহিব লাগিছিলে। তাই প্ৰীতম চলিহাৰ ঘৰলৈ কেলৈ গ'ল? তাই তাৰমানে জানিছিলে নেকি ৰূপালীৰ লগত প্ৰীতম চলিহাৰ বিয়া হ'ব? আৰু তাই সেইখন বিয়া ৰখাবৰ কাৰণে তালৈ ডাইৰেক্ট গ'ল। প্ৰীতম চলিহাৰ যদি ৰূপালীৰ লগত বিয়া হোৱা নাই, তাৰমানে প্ৰীতম চলিহাৰ বিয়া আমাৰ প্ৰীতম প্ৰিয়াৰ লগত হ'ল নেকি আকৌ? মানে প্ৰীতম চলিহাই আমাৰ প্ৰীতমক বিয়া কৰোৱা নাইতো। এনেকৈ হ'লেতো মানসী একদম মৰি যাব। তাই প্ৰীতম চলিহা পাবলৈ একদম কি কৰা নাই। আৰু এতিয়া যদি জানে তাই ভনীয়েকক প্ৰীতম চলিহাই বিয়া কৰাই ল'লে, তেতিয়াহ'লেতো বহুত ডাঙৰ কথাই হৈ যাব। আণ্টি পাৰিলে মোকে ক্ষমা কৰিব। আচলতে ইয়াত প্ৰীতম প্ৰিয়া ভুল নাই। প্ৰীতম প্ৰিয়া ৰূপালী কেনেকুৱা গম পাই ডাইৰেক্ট কেতিয়াবা পৰা পলাই মোৰ ঘৰলৈ আহিছিলে মোৰ বিয়াখন ৰখাবলৈ। যেনেকৈ ময়ো এই সময়ত এদিন তাইক বেয়া মানুহ এজনৰ লগত বিয়া হ'বলৈ ৰখাইছিলোঁ, ঠিক তেনেকৈ। কিন্তু আণ্টি এইকেইদিন যেতিয়া প্ৰীতম নাছিলে, মানে এইকেইদিন বুলিয়ে নহয়, মই প্ৰীতমক আগৰ পৰাই বহুত ভাল পাই পেলাইছিলোঁ। আৰু প্ৰীতমক কম বুলি ভাবিহে আছিলোঁ প্ৰীতমৰ কিডনেপ হৈ গ'ল। আৰু প্ৰীতমৰো একেই অনুভৱ। প্ৰীতম কিডনেপ হৈ থাকোঁতে ফিল কৰিছিল। প্ৰীতমেও মোক মিছ কৰিছিল, মোক বহুত ভাল পায় বুলি ক'লে। আৰু সেইকাৰণে আমি বিয়াত এনেকৈ বিয়াখন পাতি ল'লোঁ। আচলতে বিয়াৰ আয়োজনখিনি সকলোবোৰ হৈ আছিলে, খালি ৰূপালীৰ জেগাত প্ৰীতম প্ৰিয়া বহি গ'ল। সেইখিনিয়ে ভাবিলোঁ আজি বিয়াৰ সকলোবোৰ আয়োজন হৈছেই যেতিয়া, আজি মোৰ বিয়াখন ঠিক কৰিছেই যেতিয়া, সঠিক মানে মই যাক ভাল পাওঁ তাৰ লগতে বিয়াত বহি নাযাওঁ কিয়, সেই ভাবি পাপাক কৈ মই আজি তাইৰ লগত বিয়াখন কৰি ল'লোঁ। মইনো আৰু কি ক'ম, তোমালোকে যি ভাল দেখিছা সেয়া কৰিলা। আৰু তোমালোক দুইজনে ইটোৱে সিটোক ভালকৈ চিনি পোৱা, ভালকৈ বুজি পোৱা, দুয়োটাক প্ৰেমো কৰা। তেতিয়াহ'লে মইনো আৰু ইয়াত বাধা দিবলৈ কোন? তোমালোকে বিয়া কৰিলা, সেইখিনি সময়ত মই নাই, কিন্তু এতিয়া তোমালোক দুয়োটাকে মনেৰে আশীৰ্বাদ দিছোঁ। গোটেই জীৱন তোমালোকে সুখেৰে শান্তিৰে থাকা, আৰু তোমালোকৰ বৈবাহিক জীৱনটো সুখৰ হওক, কুশলে মংগলে যাওক। মা Thank you, aunty. থেংক ইউ। আণ্টি নহয় নহয়, মা। তুমি মা বুলি মানসী বা ক'ত গ'ল? আৰু মানসী বাই আমাক সকলোকে মিছা কথা কিয় ক'লে? মা মানসী ক'লৈ গৈছে? আপুনি হয়তো জানে, সদায় মানসী আপোনাকে কৈ থৈ যায়। মানসী সদায় আপোনাকে সঁচা কথা কয়, মোকতো একোৱেই নকয়। এতিয়া মানসী ক'ত বুলি কোৱাতে আপুনি ভিতৰলৈ সোমাই আহিলে। আপুনি নিশ্চয় মানসীৰ কথা জানে, কওকচোন ক'ত আছে তাই? মানসীটো ওলাই গ'ল, মন্দিৰলৈ যাওঁ বুলি কৈহে ওলাই গ'ল। নাজানো তাই ক'ত আছে এতিয়া। মই ফোন কৰিছিলোঁ, ফোন পোৱা নাই। মন্দিৰ? এতিয়া মনত পৰিছে, মইতো আজি মন্দিৰলৈ মাতিছিলোঁ মানসীৰ লগত বিয়া হ'বলৈ। কিন্তু মানসীক দেখা নাপায় কাৰণেহে, মানসীক দেখা নাপালোঁ কাৰণেহে আজি উভতি আহি ৰূপালীৰ লগত বিয়াত বহিলোঁ। এইবোৰ হৈছে কি? মানে নয়নে বাৰু মানসীক কিডনেপ কৰিলে নেকি আকৌ? সিটো বিচাৰিছিলে ৰূপালী মোৰ লগত বিয়া হোৱাটো, যাতে সম্পত্তিবোৰ সি সকলোবোৰ কাঢ়ি লয়। এনেকুৱা হ'ব পাৰে নেকি বাৰু? প্ৰীতম মোক বেয়া নাপাবা, মই কথা এটা ক'বলৈ একদমেই পাহৰি গ'লোঁ। মইতো তোমাক অথনি কৈছিলোঁ, তুমি মোৰ প্ৰজেক্টটো চুৰ কৰি লৈ যোৱাৰ বাবে মই তোমাৰ লগত প্ৰতিশোধ ল'বলৈ তোমাৰ বাইদেউ মানসীৰ লগত বিয়া হ'ম বুলি ভাবিছিলোঁ। আৰু মানসীক মই মাতিছিলোঁ বিয়া হ'বলৈ, তাই ঘপককৈ গায়ব হৈ যোৱাৰ কাৰণেহে মই উপায় নাপাই ৰূপালীৰ লগতে বিয়াত বহিছিলোঁ। চৰি, মই তেনে কৰাৰ কাৰণে মোক ক্ষমা কৰিবা। কিন্তু মানসীক মই মন্দিৰলৈ মাতিছিলোঁ, আৰু তাই মন্দিৰৰ পৰা যদি গায়ব হৈ গ'ল, তাইক বাৰু নয়নে কিডনেপ কৰিলে নেকি? কি? তুমি মোৰ মানসী বাৰ লগত বিয়া কৰি পেলাই তাইক মন্দিৰত মাতিছিলা মোৰ লগত প্ৰতিশোধ ল'বলৈ? তুমি মোক সিমানে ভাল পাইছিলা তাৰমানে? আৰে শুনা না, মই সেইখিনি সময়ত তুমিতো বুজি পাইছা ন মোৰ কণ্ডিশ্যনটো। সেইখিনি সময়ত মোক যি দেখুৱাইছে, যি বুজাইছে, মই সেনেকৈ বুজি গৈছোঁ। মোক ব্ৰেইন ৱাছ কৰি আছিলে, আৰু মোক যিখিনি প্ৰমাণ দেখুৱাইছিলে মই সেইমতে মানি গৈছিলোঁ। আৰু মোক মানসীয়েওতো চাইছিলে, মানসীয়েও উল্টা পুল্টা কথা কৈছিলে, ঘৰত ক'ম বাৰু। সেইকাৰণে মই ভাবিলোঁ তোমাক মানসীক বিয়া কৰি লওঁ বুলি। কিন্তু মানসী নাই যদি এতিয়া সেইটো কথা ভাবা না, মানসী গ'ল ক'ত? মন্দিৰলৈ তাই ৰাতিপুৱা ওলাই গ'ল, এতিয়াতো ৰাতিয়ে হ'ব, আন্ধাৰ হ'বলৈ হ'ল, এতিয়ালৈ ঘৰ পোৱা নাই। মা চিন্তা নকৰিবা, আহিব। তাই কিজানি লগৰ ছোৱালী ঘৰতে আছে, আগতেও এনেকৈ থাকি পাইছে নহয়। কালিলৈ আহি নাপালে আমি নিজে পুলিচৰ ওচৰত গৈ খবৰ দিমগৈ। আমিও এতিয়া যাওঁ। আমি এনেকৈ বিয়া হ'লোঁ বুলি তোমাক খবৰটো জনাবলৈহে আহিছিলোঁ, আৰু তোমাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছিলোঁ। আজি থাকিব নোৱাৰিম। তাৰমানে তোৰ সৰু যি সেইখন অফিচত কাম কৰি পেলাই সেইটো কানি গৈছিলে হ'বলা প্ৰীতম চলিহাৰ লগত বিয়া হ'বলৈ। তাই কিন্তু কম টেঙৰ নহয় দেই। তাইক মই কৈ থাকোঁ যে মতাৰ দৰে ঘূৰি ফুৰা তোকনো কোনে বিয়া কৰিব। সেই বুলি তাই সেইখন অফিচত গৈ সেই অফিচৰ বস্তুকে পতাই ল'লে। আৰু জানেই যেতিয়া চলিহা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি হয়, আৰু কিমান ধনী মানুহ, টকা পইচা চাই তোৰ ছোৱালী সেইখন ঘৰতে ছেটেল হৈ গ'ল। বাহ মা, আপুনি আপোনাৰ সৰু নাতিনীৰ বিষয়ে লৈ এনেকৈ কৈছে? তাই পইচাক লৈ কোনো দিনাখনে ভেম দেখুওৱা নাই। পইচা লোভীয়াও নহয় তাই, আৰু পইচাৰ কাৰণে যে তাই কাৰোবাক পতাই লৈ বিয়া হ'ব সেইটো কেতিয়াও নহয়। ভালপোৱা হৈ যায়, আৰু ভালপোৱাৰ সময়ত টকা পইচা চাই নলয়। তাই প্ৰীতমক কেনেকৈ ভাল পালে তাই নিজেও ক'ব নোৱাৰিল। তাই কিডনেপ হৈ থাকোঁতেহে সেইখিনি অনুভৱ কৰিব পাৰিছে। আৰু সিহঁতৰ বিয়াখন কেনেকৈ হৈছে সকলোবোৰ মোক বুজাই ক'লে, আৰু মই আশীৰ্বাদ দিছোঁ সিহঁতে সুখেৰে থাকক। আপুনি সিহঁতক আশীৰ্বাদ দিব লাগে যে সুখেৰে থাকক গোটেই জীৱন, আৰু আশীৰ্বাদ দিয়াৰ সলনি আপুনি এইবোৰ বকিছে। মানুহে শুনিলে কি বুলি ভাবিব? এতিয়া কওকচোন, মানসী ক'লৈ গ'ল? মই জানো আপুনি মোৰ পৰা কিবা কথা লুকুৱাইছে। মানসীৰ বিষয়ে আপুনি কিবা জানে?
তেতিয়াহ'লে শুন, মানসী প্ৰীতম চলিহাৰ লগত বিয়া হ'বলৈ গৈছিল আজি মন্দিৰলৈ, আৰু এতিয়া তাই ফোন লগা নাই। বাকী মই একো নাজানো। কি মানসী পাগল হ'ল নেকি? মানসীক আকৌ প্ৰীতমে কিয় বিয়া কৰাব? প্ৰীতম চলিহাৰ বিয়া ৰূপালীৰ লগতহে ঠিক কৰিছিলে মাকে, আৰু সেইখিনি সময়ত প্ৰীতম প্ৰিয়া আহি পালে, আৰু ৰূপালী যে বেয়া তাৰ প্ৰমাণ কৰি তাইৰ লগত বিয়া হ'ল। আপুনি এইবোৰ কি কথা কৈছে? তোমাৰ ডাঙৰ ছোৱালী মানে মোৰ ডাঙৰ নাতিনীয়ে তেনেকৈয়ে কৈ গৈছিলে মন্দিৰত প্ৰীতম চলিহাই তাইক মাতিছে বিয়া কৰিবলৈ, আৰু সেইকাৰণে তাই ৰাতিপুৱাই সাজি কাচি বিয়া হ'বলৈ ওলাই গৈছিল, আৰু এতিয়া ফোন লগা নাই। নাজানো তাইৰ লগৰজনী ঘৰত আছে নে তাই কি হ'ল একো ক'ব পৰা নাই। মোৰ এতিয়া চিন্তাহে হৈছে, আৰু প্ৰীতম চলিহাই সকলোবোৰ জানি কিয় লাহে কৈ আছে। আমি চিধা ঘৰলৈ যাব লাগিছিলে, আৰু তুমি মোক বজাৰলৈ লৈ আনিলা। পাহৰিলা নেকি? আমাৰ বিয়াখন ঘপকৈ হৈ গ'ল, তোমাক মই একোৱে কিনি দিব নোৱাৰিলোঁ, আৰু তোমাৰ কেইযোৰমান কাপোৰ কিনি দিবৰ কাৰণে ইয়ালৈ আহিলোঁ। পাহৰিয়ে গ'লোঁ, হয় পাই, মইতো একো কাপোৰ লৈও নানিলোঁ। ভালেই কৰিলা দিয়া। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন কমেণ্ট কৰি, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে লাগি থকা ঘণ্টা বেলটো টিপি অল কৰি থ'ব। আজি আহিছোঁ তেতিয়াহ'লে, বাই বাই, লাভ ইউ।